নমস্কাৰ কেকেছ ব্লক সাপোৰ্টগ্ৰাম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসমীয়া মডেল কোৱেশ্চন লৈ আহিছো ইয়াতে 4খন মডেল কোৱেশ্চন তোমালোকক মই দিম তাৰ ভিতৰত মডেল কোৱেশ্চন নম্বৰ 1 ইখন আছে সেইখন মই স্ক্ৰিনত দেখুৱাই আছো আনহাতে বাকিবিলাক মই ডেসক্ৰিপচনত দি দিম ডেসক্ৰিপচনত মই 4খন মডেল কোৱেশ্চনৰ লিংক দি দিম তাতে কোৱেশ্চনৰ লগতে এনসাৰো পাই যাবা তো আৰম্ভ কৰিছো ভিডিওটো এয়া মডেল কোৱেশ্চন পেপাৰ নম্বৰ 1 ডেসক্ৰিপচনত দিয়া লিংকত যেতিয়া তোমালোকে ক্লিক কৰিবা মডেল কোৱেশ্চন নম্বৰ 1 ধৰি ললো তাৰ লিংকত ক্লিক কৰাৰ পিছত এনেদৰে পেজটো খোল খাব তাতে তোমালোকে প্ৰশ্নৰ সৈতে উত্তৰ পাই যাবা যদি কোনোবাটোৰ উত্তৰ নজনা থাকে ইয়াতে চাব পাৰিবা লগতে ইয়াতে আৰু এটা উল্লেখযোগ্য কথা মই কৈ থম হেয়া হল ইয়াতে গ্ৰুপ এ ৰ পিছত এনেকৈ গৈ গ্ৰুপ বি তেনেকৈ পাই যাবা তললৈ গৈ তাৰ পিছত গোটেই প্ৰশ্ন কাকতখন ডাইৰেক্ট নাপাবা কেনেকৈ পাবা হেয়া মই দেখুৱাই আছো পেজ নম্বৰ 2 পাবা তাৰ পিছত পেজ নম্বৰ 2 ত বাকি কোৱেশ্চনখিনি পাবা পেজ নম্বৰ 3 ত বাকিখিনি পাবা আৰু ৰিজু ভাৰতী যদি কাৰোবাৰ আছে পেজ নম্বৰ 4 ত পাবা ঠিক তেনেকৈ বেলেগ যিবিলাক মডেল কোৱেশ্চন আছে মডেল কোৱেশ্চন 2 3 4 ঠিক একেই সিস্টেমত পাই যাবা লিংক ডেসক্ৰিপচনত দি দিম লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যদিহে আগতে কৰা নাই আৰু লাইক কমেন্ট শেয়াৰ কৰিবা ধন্যবাদ